আজি বনাবলৈ লৈছোঁ চিকেন ষ্টিপৰ এটা ৰেচিপি আৰু তাৰ কাৰণে এয়া বজাৰৰ পৰা অলপমান চিকেন কিনি আনিলোঁ আৰু চিকেন ব্ৰেষ্টখিনি এয়া এনেদৰে দীঘলে দীঘলে কাটি ল'লোঁ। কাটি হোৱাৰ পাছত এটা বাতিত 2 চামুচ দৈ, অলপমান নিমখ আৰু 1 চামুচ ৰেড চিলি পাউডাৰ আৰু 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ গৰম মছলা আৰু অলপমান আদা নহৰুৰ পেষ্ট আৰু লগতে হালধি অলপ লৈ এই মছলাখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এখন চামুচৰ সহায়ত মছলাখিনি মই মিক্স কৰিছোঁ আৰু যাতে মছলাখিনিত কোনো ধৰণৰ গোটা ৰৈ নাযায়। গোটেইখিনি মছলা ভালদৰে মিক্স হোৱাৰ পাছত এতিয়া মই ইয়াত চিকেনখিনি মিক্স কৰিম। চাওক মছলাখিনি সুন্দৰকৈ মিক্স হৈ গ'ল আৰু এতিয়া তাতে মই চিকেনৰ ষ্ট্ৰিপছখিনি দি ভালদৰে হাতেৰে সানি ল'লোঁ যাতে মাংসৰ ভিতৰত ভালদৰে মছলাটো সোমায়। আৰু তাৰ ওপৰতে মই এফাল নেমু চেপি ভালদৰে চামুচ এখনৰ সহায়ত আকৌ মিক্স কৰি লৈ পেলাই প্ৰায় 2 ঘণ্টামান সময়ৰ কাৰণে মাংসখিনি মই এটা ছাইডত থৈ দিম। এইবাৰ মই এখন থালত অলপমান ময়দা ল'লোঁ আৰু এফালে বাতি এটাতে এটা কণী ভালদৰে ভাঙি তাত অকণমান নিমখ দি লৈ পেলাই কণীটো ভালদৰে ফেটি ল'লোঁ। তাৰ পাছত মই এতিয়া এখন থালত অলপমান কৰ্ণফ্লেক্স ল'ম আৰু কৰ্ণফ্লেক্সখিনিও হাতেৰে মোহাৰি অলপমান মিহি কৰি ল'ম। এবাৰ মই মেৰিনেট কৰি থোৱা চিকেনখিনি উলিয়াই ল'লোঁ আৰু উলিয়াই পেলাই মই এফালে ময়দাত অলপমান নিমখ সানি ৰেডি কৰি ল'লোঁ আৰু ময়দাখিনি যাতে প্ৰতিটো ষ্ট্ৰিপতে দুয়োফালে ভালদৰে লাগে তাৰ কাৰণে এনেদৰে লুটিয়াই লৈ চিকেনখিনি ৰেডি কৰিলোঁ আৰু তাৰ পাছতে মই এই ফেটি লোৱা কণীটোত প্ৰতিটো চিকেন ষ্ট্ৰিপে এনেদৰে ডুবালোঁ যাতে ভালদৰে কণীখিনিও তাতে লাগে আৰু তাৰ পাছত মই এই যোনখিনি কৰ্ণফ্লেক্স মোহাৰি লৈছিলোঁ সেই কৰ্ণফ্লেক্সখিনিত ভালদৰে চিকেনখিনি এনেদৰে সানি ল'লোঁ যাতে চিকেনৰ দুয়োফালে এই কৰ্ণফ্লেক্সখিনি লাগে আৰু তেতিয়াহে এই চিকেনখিনি ক্ৰিস্পি হ'ব। গতিকে চাব যাতে ভালদৰে কৰ্ণফ্লেক্সখিনি প্ৰতিটো ষ্ট্ৰিপতে ভালদৰে লাগে। আৰু এয়া চাওক মোৰ প্ৰায় 10ৰ পৰা 15টামান ষ্ট্ৰিপছ ৰেডি হৈ গ'ল চিকেনৰ। এতিয়া মই এটা কেৰাহীত ধুনীয়াকৈ মিঠাতেল অলপমান লৈ সেইখিনি মিডিয়াম ফ্লেমত গৰম হ'বলৈ দিম আৰু তাৰ পাছত এই প্ৰতিটো চিকেন ষ্ট্ৰিপেই ইয়াতে মই এনেদৰে ভাজি ল'ম। গেছটো মিডিয়াম ফ্লেমত ৰাখিব যাতে পুৰি নাযায় আৰু ভালদৰে মাংসটো ভিতৰৰ পৰা সিজে। এতিয়া এনেদৰে লুটিয়াই আপুনি প্ৰায় 10 মিনিটমান সময় মাংসখিনি ভাজিব আৰু দেখিব একদম প্ৰতিটো ষ্ট্ৰিপে ধুনীয়াকৈ ক্ৰাঞ্চি হৈছে আৰু খাবলৈ খুবেই সোৱাদযুক্ত হয়। এই চিকেন ষ্ট্ৰিপছখিনিত একদম সুন্দৰ এটা কালাৰ আহিছে আৰু কালাৰ হোৱাৰ পাছত এয়া চাওঁ মোৰ খাবলৈ চিকেন ষ্ট্ৰিপছ ৰেডি হৈ গ'ল যিহেতু